এহাল বুঢ়া বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল'ৰা সন্তান জন্ম হ'ল। বুঢ়ীয়ে বুঢ়াক ক'লে, বুঢ়া, এতিয়া আমাৰ ল'ৰা সন্তানটিৰ নাম কি থ'ম বুলি ভাবিছা? বুঢ়ী, কি নাম থওঁ ভাবিয়ে পোৱা নাই নহয়। গণকৰ ওচৰতে চোৱাই অহাটো ভাল হ'ব নেকি? তই ঠিকেই কৈছ বুঢ়ী, মই গণকৰ ওচৰত চোৱাব যোৱাটোৱেই ভাল হ'ব। তেনেকৈ কৈ বুঢ়াই লৰালৰিকৈ গণকৰ ওচৰলৈ নাম চোৱাবলৈ গ'ল। গণকে বুঢ়াক সুধি পুছি বুঢ়া কালত হোৱা বাবে আৰু একেবাৰে নুমলীয়াকৈ হোৱা বাবে ল'ৰাৰ নাম নোমল দিলে। বুঢ়াই গণকক পানী গামোচা এখন আৰু পাণ তামোল দি নামটো লৈ ঘৰলৈ বুলি উভতিল। বুঢ়াই আহি থাকোঁতে নোমল নামটো পাহৰে বুলি নোমল নোমলকৈ ৰিঙিয়াই আহিছিল। পিছে ভুল হৈ নোমলৰ ঠাইত নেমেল নেমেল ওলাবলৈ ধৰিলে। নোমল, 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 নেমেল, 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 নেমেল। বুঢ়াই যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি ওচৰ পাওঁতেই সদাগৰে নাৱৰীয়াক নাও মেলিবলৈ হুকুম দিলে। নাৱৰীয়াজনে নাৱৰ গোজ উভালি নাওখন মেলিবলৈ ধৰোঁতেই নেমেল নেমেলকৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক'লে, দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে। নাৱৰীয়াজনৰ কথা শুনি সদাগৰে বুঢ়াক মাতি নি কিয় নাও মেলিবলৈ হাক দিছে তাকে সুধিলে। বুঢ়াই এইফালে সদাগৰক উত্তৰ দিবলৈ গ'লে কিজানি নামটো পাহৰিয়েই যায়, সেই বুলি বুঢ়াই একো নকৈ নেমেল নেমেলকৈয়ে থাকিবলৈ ধৰিলে। তাকে দেখি সদাগৰৰ বৰ খং উঠিল। কটা, ইমান দিন ৩-৪ দিন থাকি আজি নাও মেলিবলৈ দিন বাৰ চাই হুকুম দিলোঁ, তাকো এই আপদিয়াটোই নাও মেলিবলৈ হাক দিছে, ধৰ ইয়াক। এই বুলি সদাগৰে নাৱৰীয়াৰ হতুৱাই বুঢ়াক ভাল এপিটন খুৱালে। মাৰ খাই বুঢ়াই নেমেল নামটো পাহৰি নহবৰ হ'ল বুলি ৰিঙিয়াই গৈ থাকিল। নহ'ব, 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 নহ'ব। এনেতে সেই বাটে দিয়েই এজন ভালকৈ সাজপাৰ পিন্ধা মানুহ গৈ আছিল। বুঢ়াই ৰিঙিয়াই যোৱা নহবৰ হ'ল বুলি কথাষাৰ শুনি মানুহজনে ভাবিলে যে মই ভালদৰে সাজপাৰ পিন্ধি ধুনপেচ মাৰি আহিছোঁ চাগেই বাবে বুঢ়াই মোক হাঁহিছে, সেই বুলি মানুহজনে বুঢ়াক মাৰিলে। বুঢ়াই মাৰ খাই আকৌ নহবৰ হ'লটো পাহৰি ইটোতকৈ সিটো চৰা বুলিহে ৰিঙিয়াই যাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদি দুজন গৰুলীয়া মানুহ গৈ আছিল। মানুহ দুজনে ভাবিলে বুঢ়াই সিহঁতক দেখিয়েই হাঁহিছে, সেই বুলি সিহঁতে বুঢ়াক দুয়ো কিৰিলাকৈ মাৰিবলৈ ধৰিলে। কিল খাই বুঢ়াই কিবা কৰি চুচৰি বাগৰি ঘৰ পালেগৈ। ঘৰ পাই বুঢ়াই বুঢ়ীক সকলো বিপদৰ কথা ভাঙি চিঙি ক'লে। বুঢ়ীয়ে বেজাৰ কৰি সুধিলে, বাৰু যি হ'ল হ'ল, পিছে গণকৰ তাত চাই অহা নামটো কি? কিলৰ তাপত মোৰ মনৰ পৰা নাম কাম সোপাই পলাই গ'ল, মই নামটো পাহৰিলোঁ বুঢ়ী। পাহৰিলা যদি পাহৰিলা, কি কৰিম আৰু, উপায়তো নাই। এতিয়া আমাৰ মাটিডৰা ৰুবলৈ কাৰবাৰ কৰা, বাৰীৰ চুকত পৰি থকা মাটিখিনি নুমলীয়াকৈ ৰুবলৈ কঠীয়াৰ ব্যৱস্থা কৰা। নুমলীয়াকৈ বুলি কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল।
বুঢ়াই খঙতে ক'লে, তয়েই যদি মোৰ ল'ৰাৰ নামটো জান তেন্তে মোক ইমানখন মাৰ কিয় খোৱালি? এই বুলিয়েই বুঢ়াই বুঢ়ীৰ পিঠিত ঔকিল খোৱালে। ইয়াৰ পাছত বুঢ়া বুঢ়ীয়ে পুতেকৰ নাম নোমল দি ধুনীয়াকৈ খাই বৈ থাকিল। আমাৰো কানি কাপোৰ কলা হ'ল, আমিও ঘৰলৈ গুচি আহিলোঁ।